নমস্কাৰ, মই আজি উপস্থিত আছোঁ এটা বনভোজস্থলীত আৰু এই বনভোজস্থলীটো হৈছে কপিলীৰ ৰাণীৰ নিকটৱৰ্তী এটি অঞ্চল। এই ৰাণীৰ নিকটৱৰ্তী অঞ্চলৰ কপিলীত আমি উপস্থিত আছোঁ আৰু বনভোজস্থলীত আচলতে এই সময় নহয় বনভোজস্থলীত, কিন্তু তথাপি কিছু মানুহৰ সমাগম হৈছে আৰু লাহে লাহে আচলতে শীত পৰাৰ লগে লগে এই ঠাইত প্ৰতি বছৰে মানুহৰ সমাগম হোৱা দেখা যায়। আৰু মই ভাবিলোঁ আজি এই সময়খিনিয়ে ভাল লগা হ'ব, মানুহ কম থাকিব, মানুহৰ সমাগম কম থাকিব, গতিকে নিৰ্জনতা উপভোগ কৰিব পাৰিম, নিৰ্জনতা উপভোগ কৰি নীৰৱতাৰ মাজত খন্তেক সময় অতিবাহিত কৰিব পাৰিম, প্ৰকৃতিৰ মাজত জলপ্ৰপাতৰ মাজত খন্তেক সময় অতিবাহিত কৰিম বুলি ভাবিয়ে আমি আহিলোঁ। আচলতে মোৰ বেকগ্ৰাউণ্ডত আছে ভৱেশ দা, মোৰ দাদা, তেখেতে আহিছে লগত। গতিকে এয়া চাওক, আচলতে সুন্দৰ এক পৰিৱেশ, জলপ্ৰপাতৰ মাজত ঝৰঝৰকৈ শব্দৰ মাজত আমি আচলতে উপভোগ কৰি আছোঁ এক সুন্দৰ পৰিৱেশ, মন্ত্ৰমুগ্ধ প্ৰকৃতিৰ মাজত আচলতে হেৰাই গৈছোঁ খন্তেক সময়। ভাবিলোঁ নিৰ্জনতা ভাল পাওঁ, নিস্তব্ধতা ভাল পাওঁ, গতিকে খন্তেক সময় ইয়াত অতিবাহিত কৰোঁ আৰু মনটো নতুনভাৱে আগবঢ়াই নিয়াত সহায় কৰোঁ, নিজকে সময় দিওঁ আৰু নিৰ্জনতা উপভোগ কৰোঁ, সৃষ্টিশীল মন্ত্ৰক আৰু জাগ্ৰত কৰোঁ। গতিকে সেই উদ্দেশ্যৰে আচলতে আমি এই ঠাইত উপস্থিত হৈছোঁ আৰু ভাবিলোঁ ইমান সুন্দৰ পৰিৱেশ, অলপ সেইখিনি কি ধুনীয়া আচলতে মন্ত্ৰমুগ্ধ কৰা পৰিৱেশ। আচলতে প্ৰতিজন ব্যক্তিয়ে আচলতে এই ঠাইলৈ আহিলে খন্তেক সময় হ'লে আচলতে উপভোগ কৰিব পাৰি, নিজক বুজিব পাৰি, নিজক উপলব্ধি কৰিব পাৰি আচলতে এই ঠাইসমূহত আহিব। গতিকে জীৱনৰ বিষয়ে উপলব্ধি কৰিব পাৰি মই ভাবোঁ। গতিকে ভাবিলোঁ এবাৰ আহোঁ আৰু মই সৃষ্টিশীল মন্ত্ৰ কিছু জাগ্ৰত কৰোঁ। গতিকে এইকেইদিনৰ আচলতে বিগত সময়ছোৱাত এটা অনুভৱ লিখিছিলোঁ নীৰৱতাৰ মৌনতা, নিস্তব্ধতা, আচলতে এই বিষয়টোক লৈ। গতিকে মই ভাবিলোঁ এবাৰ পাঠ কৰি দিওঁ, জলপ্ৰপাতৰ মাজত সুন্দৰ পৰিৱেশ, কবিতা তেনেকৈ পাঠ কৰা কৰি থাকোঁ। গতিকে শুনিব সকলোৱে। স্বপ্নদস্তা মনত আক্ষেপৰ স্বৰ, অপ্ৰাপ্তিৰ বেদনাত বৈছে মৌনতাৰ লহৰ, জীৱন যুদ্ধত দৌৰি কেতিয়াবা ক্লান্ত, তথাপি হেজাৰ স্বপ্নত বাজে সান্তনাৰ কণ্ঠ, সেয়েহে মই অনুভৱ কৰিছোঁ, যান্ত্ৰিক জগতত খন্তেক নিস্তব্ধতা, আৰু এখন্তেক নীৰৱতাই যেন চলিছে। গতিকে সেইখিনিয়ে আমি আচলতে যান্ত্ৰিকতাৰ মাজত হেৰাই যাওঁ। বৰ্তমান সময়ত সকলো মানুহে দৈনন্দিন জীৱনত ব্যস্ততাৰ মাজত হেৰাই যায়। কোনো ব্যক্তিয়ে হয়তো নিজক পাহাৰৰ উপক্ৰম হয়, গতিকে এই নিজক পাহাৰৰ উপক্ৰম হোৱা ব্যক্তিসকলে আচলতে এই ঠাইলৈ আহিব লাগে, নিজক আৱিষ্কাৰ কৰিব লাগে, নিজক নতুন ধৰণে আগবঢ়াই নিব লাগে আৰু দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজতো আচলতে এই নীৰৱতাৰ মাজত খন্তেক সময় অতিবাহিত কৰিলে নিশ্চয় জীৱনটো আগবঢ়াই নিয়াত সহজ হয় বুলি আমি বিশ্বাস কৰোঁ। গতিকে এইখিনিয়ে আজিলৈ, আৰু যদি ভাল পায় আগন্তুক সময়তো এনেদৰে প্ৰকৃতিৰ মাজত, বিনন্দীয়া প্ৰকৃতিৰ মাজত আমি এনেদৰে ভিডিঅ' আগলৈ আগবঢ়াবলৈ চেষ্টা কৰিম। ধন্যবাদ।